সুমি কলিতা আপুনি মোৰ লগত এনেকুৱা কৰিব বুলি সঁচাকৈ ভবা নাছিলোঁ আপুনি মোক এনেকৈ মানে একচেপ্ট কৰি কিনে লগালগ ব্লগ চক কৰি দিলে মোৰ এইটো হাই ফ্ৰেণ্ডছ মই ভাৰ্গৱ কলিতা আজি আপোনালোকৰ ওচৰত এটা লাইভ প্ৰেংকৰ বিহাইণ্ড দ্য চিন এটা ল'বলৈ চেষ্টা কৰিম আৰু আপোনালোকে এই লাইভ প্ৰেংকৰ কেনেকুৱা ধৰণে শ্বুটিং কৰে বা কেনেকুৱা ঘটনা ঘটে লাইভ প্ৰেংকত আপোনালোকে বেক ছাইডৰ পৰা সম্পূৰ্ণ দৃশ্যসমূহ দেখা পাব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। ফোনটো কাটি দিলে আৰু এবাৰ মই কৰি আছোঁ পাছত দিয়ে ভাই এই মানে আৰু আপোনাৰ ফাংচন উঠা লাগে মাজে মাজে সেইটো হ'ল প্ৰেংক কল ভাবছিলোঁ গালি বেয়াকৈ খাওঁ নেকি সেইকাৰণে লগে লগে এহেঁতক কলাক দি প্ৰেংক কল বুলি কৈ দি তো আজি ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব এইটো নতুন চেনেল হয় আপোনালোকে সঁহাৰি জনালে মই আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।